প্ৰিয় বন্ধু আপুনি জানেনে ষ্টেট বেংক অফ ইণ্ডিয়াত এনেকুৱা এটা আঁচনি আছে যাৰ জৰিয়তে আপুনি যদি এটা এফডি অৰ্থাৎ ফিক্সড ডিপোজিট একাউণ্ট খোলে তেনেহলে ষ্টেট বেংকৰ পৰা 9.79% পৰ্যন্ত গ্যাৰান্টেড ৰেট অফ ইন্টাৰেষ্ট লাভ কৰিব যেটো ইন্টাৰেষ্ট ৰেট বৰ্তমান সময়ত ভাৰতবৰ্ষৰ কোনো বেংকতেই ফিক্সড ডিপোজিট একাউণ্ট খুলিলে কেতিয়াও ইন্টাৰেষ্ট লাভ নকৰিব প্ৰিয় বন্ধুসকল এই ভিডিওটোৰ জৰিয়তে আমি আলোচনা কৰিম ষ্টেট বেংক অফ ইণ্ডিয়াৰ কি আঁচনিৰ জৰিয়তে আপুনি যদিহে এটা ফিক্সড ডিপোজিট একাউণ্ট খোলে তেনেহলে 9.79% পৰ্যন্ত ইন্টাৰেষ্ট লাভ কৰিব পাৰে এই আঁচনিটোত কোন সকলোকে এপ্লাই কৰিব পাৰিব এপ্লাই কৰিবলৈ আপোনাৰ কি কি যোগ্যতা থাকিব লাগিব কি ডকুমেন্টৰ প্ৰয়োজন হ'ব কেনেকৈ এপ্লাই কৰিব লাগিব কেতিয়াৰ পৰা এপ্লাই কৰিব পাৰিব সকলো ডিটেইল এই ভিডিওটোৰ জৰিয়তে আলোচনা কৰিম আপুনি ভিডিওটোত এটা লাইক কৰি দিয়ক লগতে আপোনাৰ বন্ধু বা বান্ধৱীক ভিডিওটো শ্বেয়াৰ কৰি দিবলৈ একেবাৰে নাপাহৰিব আৰু যদিহে পোনপ্ৰথমবাৰৰ বাবে মোৰ চেনেলটোত ভিডিও চাই আছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি দিব প্ৰিয় বন্ধুসকল এছবিআই অৰ্থাৎ ষ্টেট বেংক অফ ইণ্ডিয়াৰ আজি আলোচনা কৰিবলৈ ওলোৱা আঁচনিটোৰ নাম হৈছে এছবিআই অমৃত বৃষ্টি স্কিম বন্ধুসকল এই স্কিমটো লঞ্চ হৈছে 15 জুলাই 2024 আৰু এই আঁচনিটো কন্টিনিউ হৈ থাকিব 31 মাৰ্চ 2025 লৈকে অৰ্থাৎ আপোনালোকৰ হাতত এতিয়াও 4 মাহ এপ্লাই কৰিবৰ বাবে সময় আছে এই আঁচনিটোত আপোনালোকে যদিহে একাউণ্ট খোলে অৰ্থাৎ ইনভেষ্টমেণ্ট কৰে তেনেহলে 444 দিনৰ ভিতৰতেই আপুনি কৰা ইনভেষ্টমেণ্টৰ মেচুৰিটি এমাউণ্ট লাভ কৰিব অৰ্থাৎ মাত্ৰ 1 বছৰ 2 মাহৰ ভিতৰতে আপোনাৰ ইনভেষ্টমেণ্টৰ আটাইবোৰ টকা প্লাস ইন্টাৰেষ্ট লাভ কৰিব ইয়াৰ উপৰিও আপুনি যদি বিচাৰে আপুনি পাব লগা ইন্টাৰেষ্টৰ টকাখিনি মান্থলি কোৱাৰ্টাৰলি নতুবা হাফ ইয়াৰলি উইথড্ৰ কৰিব বিচাৰে তেনেহলেও অতি সহজতে উইথড্ৰ কৰি ল'ব পাৰিব বন্ধুসকল এতিয়া আহকচোন এই 9.79% ইন্টাৰেষ্ট ৰেট কি ধৰণে লাভ কৰিব তাৰো ক্যালকুলেশন কৰি দেখুৱাও ধৰি লওক আপুনি এই আঁচনিৰ জৰিয়তে 1 লাখ টকা এটা ইনভেষ্টমেণ্ট কৰিব বিচাৰিছে তেনেহলে আপুনি 444 দিনৰ পিছত মেচুৰিটি এমাউণ্ট লাভ কৰিব 1,11,908 টকা অৰ্থাৎ মাত্ৰ 1 বছৰ 2 মাহৰ পিছতেই প্ৰায় 12,000 টকা ইন্টাৰেষ্ট লাভ কৰিব অৰ্থাৎ আপোনাৰ গ্ৰোথ পাৰ্চেন্টেজটো হৈছে 12% এতিয়া কথাটো হ'ল আপুনি জানো 12% ইন্টাৰেষ্ট লাভ কৰিছে বন্ধুসকল ইউটিউবত এতিয়ালৈকে বহুত লোকে এই আঁচনিৰ বিষয়ে ভিডিও বনাইছে য'ত কোৱা হৈছে এই আঁচনিত 9.79% পৰ্যন্ত ইন্টাৰেষ্ট লাভ কৰিব বন্ধুসকল আপোনালোকে মনত ৰাখিব এই আঁচনিত ডাইৰেক্টলি 9.79% ইন্টাৰেষ্ট কেতিয়াও লাভ নকৰে ষ্টেট বেংক অফ ইণ্ডিয়াৰ এফডিৰ ইন্টাৰেষ্ট ৰেটৰ চাৰ্টখন আপোনালোকে যদি চাই তেনেহলে আপোনালোকে দেখিবলৈ পাইছে 1 বছৰ অৰ্থাৎ 364 দিনত ইন্টাৰেষ্ট ৰেট লাভ কৰিব 6.8% ৰ পৰা 7.3% আৰু 2 বছৰৰ যদি এফডি কৰে তেনেহলে ইন্টাৰেষ্ট লাভ কৰিব 7% ৰ পৰা 7.5% লগতে আপোনালোকে যদি এই 464 দিনৰ অমৃত বৃষ্টি ডিপোজিট স্কিমত ইনভেষ্ট কৰে তেনেহলে ইন্টাৰেষ্ট লাভ কৰিব 7.25% ৰ পৰা 7.75% য'ত 7.25% ইন্টাৰেষ্ট লাভ কৰিব জেনেৰেল কাস্টমাৰ সকলে আৰু 7.75% ইন্টাৰেষ্ট লাভ কৰিব সিনিয়ৰ সিটিজেন সকলে এতিয়া প্ৰশ্নটো হ'ল কি ধৰণে অমৃত বৃষ্টি আঁচনিত 9.79% ইন্টাৰেষ্ট লাভ কৰিব হেয়া জানিবলৈ আপোনালোকে এই ক্যালকুলেশনটো চাই লওক ধৰি লওক আপোনালোকে 1 লাখ টকা এটা 444 দিনৰ অমৃত বৃষ্টি আঁচনিত ইনভেষ্ট কৰিছে তেনেহলে 444 দিনত ইন্টাৰেষ্ট লাভ কৰিব 7.75% আৰু মেচুৰিটিৰ সময়ত আপুনি লাভ কৰিব 1,09,427 টকা অৰ্থাৎ মেচুৰিটিৰ সময়ত প্ৰায় 9,500 টকা ইন্টাৰেষ্ট লাভ কৰিব অৰ্থাৎ 1 লাখ টকাৰ 1 বছৰত 9,500 টকা অৰ্থাৎ 9.5% হয় অৰ্থাৎ একচুৱেল ৰেট অফ ইন্টাৰেষ্ট লাভ কৰিব 7.75% কিন্তু আপোনাৰ কেপিটেলৰ গ্ৰোথ হ'ব 9.79% বন্ধুসকল আশা কৰিছো মই যেটো 9.79% ৰ ইন্টাৰেষ্ট ৰেটৰ কথা কৈছিলো হেয়া আপোনালোকৰ নিশ্চয় ক্লিয়াৰ হৈ গৈছে তেনেহলে প্ৰিয় বন্ধুসকল এতিয়া জানো হক আপুনি যদি 5 লাখ টকাৰ এটা ফিক্সড ডিপোজিট কৰে এই অমৃত বৃষ্টি আঁচনিত তেনেহলে কিমান ইন্টাৰেষ্ট লাভ কৰিব তাৰ এটা ক্যালকুলেশন কৰি দেখুৱাও ধৰি লওক আপুনি 5 লাখ টকা এটা অমৃত বৃষ্টি আঁচনিত ডিপোজিট কৰিলে তেনেহলে টাইম পিৰিয়ড হ'ব 444 দিন অৰ্থাৎ 1 বছৰ 2 মাহ আৰু 1 বছৰ 2 মাহত আপুনি ইন্টাৰেষ্ট লাভ কৰিব 47,136 টকা মানে কথাটো হ'ল মাত্ৰ 444 দিন অৰ্থাৎ 1 বছৰ 2 মাহৰ বাবে 5 লাখ টকা ইনভেষ্ট কৰিলে আপুনি টোটেল এমাউণ্ট লাভ কৰিব 5,47,136 টকা তেনেহলে প্ৰিয় বন্ধুসকল এতিয়া জানো হক এই আঁচনিত কোন সকলোকে একাউণ্ট খোলাটো দৰকাৰ 1 নম্বৰ যিসকলোকে কম ৰিস্ক টকা গ্যাৰান্টেড ৰিটাৰ্ণ লাভ কৰিব বিচাৰে তেখেতসকলে এই আঁচনিত এপ্লাই কৰিব লাগে 2 নম্বৰ যিসকলোকে কম সময়ৰ বাবে ইনভেষ্ট কৰি এটা ভাল ইনকাম আৰ্ন কৰিব বিচাৰে তেখেতসকলে এই আঁচনিত এপ্লাই কৰিব লাগে 3 নম্বৰ যিসকলোকে এটা ফিক্সড ডিপোজিট কৰি আৰু সেই ডিপোজিটৰ জৰিয়তে এটা লোন ল'ব বিচাৰে
তেখেতসকলৰ বাবে এই অমৃত বৃষ্টি আঁচনি ইনভেষ্টমেণ্টৰ এটা ভাল অপচন হ'ব পাৰে তেনেহলে প্ৰিয় বন্ধুসকল এতিয়া জানো হওক ষ্টেট বেংক অফ ইণ্ডিয়াৰ অমৃত বৃষ্টি আঁচনিত কি ধৰণে এপ্লাই কৰিব লাগিব এই অমৃত বৃষ্টি আঁচনিত এপ্লাই কৰিবৰ বাবে আপোনালোকৰ ওচৰত থকা ষ্টেট বেংক অফ ইণ্ডিয়াত যাব লাগিব তাতে এই অমৃত বৃষ্টি আঁচনিৰ বাবে যিখিনি গুৰুত্বপূৰ্ণ তথ্য জানিব বিচাৰে তাৰ বিষয়ে জানি ল'ব আৰু ফৰ্ম ফিল আপ কৰি এপ্লাই কৰি দিব আৰু লগতে মনত ৰাখিব ইনভেষ্টমেণ্ট কৰাৰ আগতে আঁচনিটোৰ সম্পূৰ্ণ ডিটেইল টাৰ্মছ এণ্ড কণ্ডিশ্যন তন্নতন্নকৈ পঢ়ি ল'ব তাৰ পিছতহে এই আঁচনিত এপ্লাই কৰিব প্ৰিয় বন্ধুসকল এই ভিডিঅ'টোৰ জৰিয়তে মই আপোনালোকক ষ্টেট বেংক অফ ইণ্ডিয়াৰ অমৃত বৃষ্টি আঁচনিৰ বিষয়ে বিতংভাৱে জনাবলৈ চেষ্টা কৰিছো আশা কৰিছো আপোনালোকে ভিডিঅ'টো চাই ভাল পাইছে যদি ভিডিঅ'টো চাই ভাল পাইছে তেনেহলে আপোনাৰ বন্ধু বা বান্ধৱীক ভিডিঅ'টো শ্বেয়াৰ কৰি দিব লগতে ষ্টেট বেংক অফ ইণ্ডিয়াৰ এই অমৃত বৃষ্টি আঁচনিত আপুনি কিমান টকা ইনভেষ্ট কৰিব বিচাৰে তাৰ বিষয়ে কমেন্ট কৰিবলৈ একেবাৰে নাপাহৰিব আৰু যদিহে পোনপ্ৰথমবাৰৰ বাবে মোৰ চেনেলটোত ভিডিঅ' চাই আছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি দিব পুনৰ অন্য এটা ভিডিঅ'ত আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায় মাগিছো ধন্যবাদ